আজি মই আপোনালোকক এনেকুৱা এটা ভাল আৰু ইউজফুল বস্তু দেখাম হেতু চাই যিসকলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সেইসকলক সাবস্ক্ৰাইব কৰি দিবলৈ মন যাব আৰু প্লিজ নিজকে সাবস্ক্ৰাইব কৰিবলৈ নৰখাব কৰি দিব সাবস্ক্ৰাইব আপোনালোকে যদি সাবস্ক্ৰাইব কৰি দিয়ে মোৰ অলপ উৎসাহ বাঢ়িব আৰু মই আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ভাল আৰু ইউজফুল ভিডিও আনি থাকিম এটো হৈছে দা স্কেল অফ দি ইউনিভাৰ্স এটো ওয়েবসাইটত আপুনি যেতিয়া যাব তাত প্ৰথমতে আপোনালোকক ল্যাঙ্গুৱেজ সুধিব মই এতিয়া ইংলিছত ক্লিক কৰি দিছো এটো হয় স্কেল অফ দি ইউনিভাৰ্স ইয়াত আপুনি স্টাৰ্টত ক্লিক কৰি দিয়ক এই লাইনটো দেখিছেনে এটো সম্পূৰ্ণ ইউনিভাৰ্সৰ স্কেল হয় এফালে লেফট সাইডত সকলোতকৈ স্মলেষ্ট পইণ্ট আছে আৰু এইফালে ৰাইট সাইডত সকলোতকৈ লাৰ্জেষ্ট পইণ্ট আছে এই স্কেলৰ এইখিনিত আমি এক্সিষ্ট কৰো মানে হিউম্যানছ তাৰ মানে আমাৰ সাইজ এই স্কেলৰ এইখিনি জায়গাত আছে মই পুৰা ইউনিভাৰ্সৰ সকলোতকৈ লাৰ্জেষ্ট আৰু সকলোতকৈ স্মলেষ্ট বস্তু দেখাবলৈ গৈ আছো আপোনালোকে যি অবজেক্টৰ বিষয়ে জানিব বিচাৰিছে তাত সিম্পলি ক্লিক কৰিব এই অবজেক্টৰ পুৰা ডিটেইলছ তাত আহি যাব সকলোতকৈ আগত মই জুম ইন কৰিছো চাও বলক হিউম্যানছ মানে আমাতকৈ সৰু কি আছে আপোনালোকে চাব পাৰিছে মই সৰু স্কেলটো লাহে লাহে ৰিভিল কৰি গৈ আছো চিকেন ইগৰ সাইজত আমি আহি পালো আমি চাব পাৰিছো আমি মেচ ষ্টিকৰ সাইজত আহি পালো এতিয়া এটা চাউলৰ সাইজতকৈ সৰু পৰুৱা সাইজত আহি পালো আমি এতিয়া মিলিমিটাৰ সাইজত আহি পালো চাওক নিমখৰ সাইজ এটো সেইবাবে ইয়াত লিখা আছে স্মলেষ্ট অবজেক্ট ভিজিবল টু দা নেকেড আই আমাৰ চকুৱে এটো ৰেঞ্জৰ লৈকেহে চাব পাৰে ইয়াৰ আগত চাব হলে আমাক মাইক্ৰোস্কোপৰ দৰকাৰ হয় এতিয়া আমি মাইক্ৰোমিটাৰ সাইজত আহি পালো লাৰ্জেষ্ট ভাইৰাছ এটাৰ সাইজ ইমানেই থাকে এতিয়া ইয়াৰ আগত চাবলৈ আমাক ইলেক্ট্ৰন মাইক্ৰোস্কোপৰ দৰকাৰ হয় এয়া চাওক ডিএনএ আপুনি ভাবি চাওক ডিএনএ আমাৰ বডিৰ কম্পেৰিজনত কিমান সৰু মই আৰু বেছি আপোনালোকক নেদেখাও স্কেলটো চাওক আৰু কিমান বাকি আছে ভিডিওটো বহুত ডাঙৰ হৈ যাব মই ভিডিওটোৰ ডেসক্ৰিপচনত এই ওয়েবসাইটটোৰ লিংকটো দি দিম আপোনালোকে নিজে চাই ল'ব মই এতিয়া আপোনালোকক আমাতকৈ ডাঙৰ কি আছে হেতু দেখাবলৈ গৈ আছো চাও আহক এতিয়া আমি আমাতকৈ ডাঙৰ কি আছে হেতু চাই আছো গৈ আছো এয়া চাওক জিৰাফ এলিফেন্ট সানফ্লাৱাৰ এইবোৰ পাৰ কৰি আমি গৈ আছো দেখিছেনে ইফিল টাৱাৰ টাইটানিক বুৰ্জ খালিফা কিমান ডাঙৰ চালিনে চেন্ট্ৰেল পাৰ্ক ইটালী প্লুটো গ্ৰহ এয়া আমাৰ প্লুটো গ্ৰহতকৈ আৰু ইফালে গৈ থাকোঁতে এয়া চাইছেনে USA প্লুটো গ্ৰহতকৈ ডাঙৰ তাৰপিছত এছিয়াও ডাঙৰ এইটো হৈছে আমি থকা ঠাই মানে পৃথিৱী তাৰপিছত এইটো আমাৰ চান দেখিছেনে এই চানতকৈ তৰাবোৰ কিমান ডাঙৰ চাওক তৰাতকৈও ডাঙৰ নেবুলাবোৰ এতিয়া আমি চাব পাৰিছোঁ নেবুলাবোৰ কিমান ডাঙৰ হয় নেবুলা মানে ডাষ্ট আৰু গেছৰ ডাৱৰ চাওক এইটো কিমান ডাঙৰ হয় এইটো আমাৰ মিল্কি ৱে য'ত আমি থাকোঁ এতিয়া আমি সবতকৈ ডাঙৰ স্কেলত আহি পালোঁ এইটো আমাৰ ইউনিভাৰ্স হয় ইয়াতকৈ ডাঙৰ স্কেলত কি এক্সিষ্ট কৰে হেতু কোনো নাজানে এই ওয়েবসাইটটো এবাৰ নিশ্চয় চেক কৰিব বহুত ইউজফুল ওয়েবসাইট হয় আপোনালোকক বহুত ভালো লাগিব মই ডেসক্ৰিপচনত লিংকটো দি দিম তাত ক্লিক কৰিলে আপোনালোক ডাইৰেক্ট ইয়াত আহি পাব যদি ভিডিওটো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই দিব ধন্যবাদ